আপোনালোকে চাগে মোৰ ভিডিঅ'সমূহত অকণমান বেকগ্ৰাউণ্ডো চাউণ্ড পায় নহয়নে? ওচৰত যিহেতু মানুহ আছে, কাকনো কিমান কম চুপ থাকিব। সেয়েহে এতিয়া পৰীক্ষাও চলিব, ল'ৰা ছোৱালী আমাৰ অকণমানি অসুবিধা পায়, খিৰিকীও খুলিব নোৱাৰি। খিৰিকীখন খুলিলে আকৌ বেছিকৈ চাউণ্ডটো আহে। এইফালে মেট্ৰিক পৰীক্ষা আৰু এইফালে হাই ছেকেণ্ডেৰী পৰীক্ষাও আৰম্ভ হ'ব। দুইটা ছোৱালীৰে পৰীক্ষা, এতিয়া অকণমানো সময় নাই। আৰু এইকেইদিন যিহেতু মই মোবাইলটোত সময় দিব পাৰিছোঁ, কাৰণ মোৰ মোবাইল এটা, ছোৱালী দুজনীও লাৰে আৰু ইফালে ডাঙৰ ছোৱালী যে কলেজ লৈ যায়। কলেজ লৈ গ'লে মই দিনত একেবাৰে সময় দিব নোৱাৰোঁ। যেতিয়া কলেজ বন্ধ থাকে তেতিয়াহে মই দিওঁ, আৰু ৰবিবাৰে যথেষ্ট সময় দিওঁ। আৰু এতিয়া কলেজ নাই, সেইটো কাৰণে দি আছোঁ। আৰু অকণমান ইউটিউবতো দিছোঁ, ফেচবুকতো দিছোঁ। সেয়েহে মোৰ ইউটিউব চেনেলটো আপোনালোক সকলোৱে গ্ৰ' হোৱাত অকণমান সহায় কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আনছাবস্ক্ৰাইব নকৰিব। মই একদম আপোনালোকক মিনতি কৰিছোঁ, আৰু প্লিজ নকৰিব, কাৰণ বহুতে মোক আনছাবস্ক্ৰাইব কৰিছে, কিন্তু মই নকৰোঁ দেই। মই তেনেকুৱা কিয় নকৰোঁ? মোৰ এটা চেনেল ইতিমধ্যে উৰি গ'ল। তেনেকুৱা ভুল নকৰিব, কোনোৱে নকৰিব। যদি কোনোবাই কৰিও আছে, একেবাৰে নকৰিব। মোৰ চেনেলটো যেতিয়া উৰি গ'ল ন, মই আকৌ এইটো চেনেল মই বনালোঁ। বহুত কষ্ট কৰি আছোঁ, অকণমান গ্ৰ' কৰাত সহায় কৰিব। সেয়েহে আপোনালোকক জনাই দিলোঁ। বাই।